ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে এটা কথা জনাই দিওঁ যে এই ভিডিওটো আচলতে মাঘৰ বিহু মানে উৰুকাৰ দিনা বনোৱা আছিল কিন্তু পাৰ্সোনেল প্ৰব্লেমৰ কাৰণে ভিডিওটো অলপ লেট আপলোড দিয়া গ'ল হয়তো আপোনালোকে ভিডিওটো বিহুৰ পিছতে চাই আছে ফ্ৰেন্স আপোনালোকৰ জিভা পানী পৰিছে নেকি এই মজাই উৰুকা বুলি আজি দিনটোৰ প্ৰথমটো কাম আৰম্ভ কৰি দিলোঁ খেৰ বান্ধা চুঙাবিলাক ৰেডি হৈ গ'ল এইবিলাক চুঙা পিঠাখিনি ধুনীয়াকৈ ফটাফট পৰি ভেলাঘৰত যাব লগা যিহেতু গুড মৰ্ণিং ফ্ৰেন্স গুড মৰ্ণিং ফ্ৰম কলাইগাঁও জাষ্ট মই শুই উঠিলোঁ আৰু আজি হ'ল উৰুকাটো পোনপ্ৰথমে সকলোকে আমাৰ অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ আৰু লগতে আজি বিহু বুলি গোটেইখিনি প্ৰথমৰ পৰা কি কৰিলোঁ নকৰিলোঁ গোটেইখিনি আপোনালোকক দেখাই আছোঁ ৰাতিপুৱা শুই উঠিলোঁ জাষ্ট এতিয়া শুই উঠি আজিৰ দিনটো গোটেইখিনি ভিডিঅ' আপোনালোকক দেখাই আছোঁ এতিয়া ভেলাঘৰত ধুনীয়াকৈ খানা পিনা খাম লগৰ লগত এনজয় কৰিম পূৰা ভেলাঘৰৰ গোটেইখিনি আপোনালোকক দেখাই আছোঁ পূৰা মজাকৈ ভিডিঅ'টো একদম সকলোকে চাই দিব তো হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এজ এয়াৰ ব্লগ প্ৰথম কামটোৰ পৰা কি কৰিলোঁ উঠি এতিয়া ব্ৰাছ চাছ কৰিলোঁ বাৰু এতিয়া ধুনীয়াকৈ গা পা ধুই ল'ম মই তেতিয়াহ'লে ব'লক ফ্ৰেণ্ডছ আপোনালোকে মোৰ লগত আৰু চাই থাকক ভিডিঅ'টো একদম সকলোকে লেটছ বিগিন আৰু আপোনালোকক কেইদিনমান আগত দেখাইছিলোঁ যে এইটো আমাৰ মন্দিৰৰ কাম চলি আছিল তো অল ডান গোটেইখিনি কমপ্লিট হৈ গ'ল কালাৰ কৰা গোটেইখিনি কমপ্লিট হৈ গ'ল এতিয়া জাষ্ট আপোনালোক ধুনীয়াকৈ নাম কীৰ্তন কৰি মন্দিৰটো ল'ব আছে গোটেইখিনি কাম হৈ গ'ল কিন্তু মন্দিৰটো এতিয়ালৈকে লোৱা হোৱা নাই তো ইয়াৰো অকণমান কাম বাকী আছে এই কামখিনি হ'লে গোটেইখিনি একেলগে মন্দিৰটো লৈ ল'ম আৰু এইফালে আমাৰ এটা টেম্পৰাৰীকৈ মন্দিৰ এটা বনাই লৈছিলোঁ মানে চলাকৈ এইটো যিহেতু ভাঙি পেলাই বনাই থকা হৈছিল তাৰ কাৰণে ফ্ৰেণ্ডছ উৰুকা বুলি আজিৰ দিনটোৰ প্ৰথমটো কাম আৰম্ভ কৰি দিলোঁ পূৰা এইফালে খেৰ বান্ধা মানে তামোল গছৰ যিটো খেৰ বান্ধা আগতে বাৰু যোৱাবাৰ আপোনালোকক দেখাইছিলোঁ কি হৈছে এয়া যোৱাবাৰ দেখাইছিলোঁ ন আপোনালোকক তামোল গছৰ খেৰ বান্ধা ইয়াত যোৱাবাৰতো এতিয়াও আছে এই বছৰো লগাই দিলোঁ আমাৰ তামোল বান্ধা পৰ্ব শেষ হৈ গ'ল প্ৰথম কাম এতিয়া আমি চুঙা পিঠাৰ কাৰণে এতিয়া আমি ধুনীয়াকৈ বাঁহ কাটিব লাগিব চুঙা পিঠাৰ কাৰণে বাঁহ কাটি আছোঁ পিঠা পূৰা আনিলোঁ এতিয়া ধুনীয়াকৈ পিচ কৰিব লাগিব এইটো তো এতিয়া আমি পিঠা চুঙাৰ কাৰণে যিহেতু চুঙাৰ কাৰণে বাঁহবিলাক ধুনীয়াকৈ জোখত কাটোঁ চাউল সোমাব লাগিব তো এতিয়া কাটি লওঁ প্ৰথমতে বাঁহ এডাল যিটো চুঙা পিঠা বনাই এইটো হৈছে বিজলী বাঁহ এটা ৰেডি হৈ গ'ল এনেকৈ যিমানকেইটা ওলাই গোটেই ৰেডি কৰিম চুঙাবিলাক ৰেডি হৈ গ'ল ফ্ৰেণ্ডছ ঘৰৰ কামখিনি প্ৰায় কৰিয়ে ল'লোঁ এতিয়া গৈ আছোঁ অলপ কলাইগাঁও বজাৰ যিহেতু ঘৰত অকণমান বজাৰৰ প্ৰয়োজন আছে মানে বজাৰ কৰা হোৱা নাছিল আগতেতো আজি বিহু বুলি আজিয়ে বজাৰটো কৰি ল'লোঁ যিহেতু বৃহস্পতিবাৰ আজি কলাইগাঁৱত বজাৰ হয় কলাইগাঁও বাগানৰ মাজে কলাইগাঁও বজাৰ ফ্ৰেণ্ডছ কলাইগাঁও বজাৰ আহি পালোঁ ধুনীয়াকৈ গাড়ীবিলাক পাৰ্কিং কৰি দিলোঁ এতিয়া বজাৰৰ ভিতৰত সোমাই গৈ আছোঁ তো ফাইনেলি কলাইগাঁও বজাৰ পূৰা ভিৰ একদম দেখা পাইছোঁ এতিয়া অলপ কমিছে বাৰু ৰাতিপুৱা বহুত বেছি ভিৰ আছিল আমাক লগা আছে হাঁহ লগা আছে ৰাতি খানা খাবৰ কাৰণে ভেলাঘৰত খানা খাবৰ কাৰণে হাঁহ লাগে আমাক হাঁহ চাই আছোঁ এতিয়া হাঁহৰ বজাৰ সোমাই গৈছোঁ হাঁহ মুৰ্গী ৰাজাকে লৈ যাওঁ নেকি এটা দাম কিমান খাহী কুকুৰা খাহী কৰা কুকুৰা হয় বম কুকুৰা একদম বম বম হাঁহ দুটা লৈ ল'লোঁ এই নবজাইচোন আৰু এয়া হৈছে আমাৰ কলাইগাঁৱৰ চেণ্ডেলৰ বজাৰ কুঠাৰ এখন ৰাখিলে বৰষুণ দি একদম বৰবাদ কৰি দিছে বজাৰ একদম বোকা চেছ কৰি দিছে বজাৰ বিহুৰ বজাৰ কিমানকৈ কিমান খাহীটো 800 কেনেকৈ 600 ডাঙৰ দিছে কেই কিলো আছে এইটো 3 কিলো মাছ লৈ ল'লোঁ মাছ চিতল মাছ নহয় বাৰু ৰৌ মাছ লৈ ল'লোঁ শুকান মাছ আৰু এইফালে আছে গাহৰি মাংস পৰ্ক বিহুত একদম গাহৰি মেইন গাহৰি
পকলা ভাত 350 খেজুৰৰ গুড় খেজুৰৰ মিঠাই লৈ লৈছোঁ বজাৰ বোকা বজাৰ আমাক লগা আছে এতিয়া পিঁয়াজ অলপ ভাল বাছি পেলাই ভাল ল'ব লাগিব পিঁয়াজ এতিয়া বেছি ভিডিঅ' কৰি নাথাকোঁ একেবাৰে লগ পাই আছোঁ বজাৰ কৰি বহুত বেছি বজাৰ কৰিব আছে পূৰা বজাৰ চজাৰ কৰা হৈ গ'ল এতিয়া ফটাফট যাব লাগে পূৰা মনা ভৰ্তি কৰি লৈছোঁ ইফালে আছে হাঁহ আছে ৰাতিপুৱা পাৰ্টি চলিব ন পূৰা পাৰ্টি চলিব এতিয়া ফটাফট গাড়ীখন ইফালে পাৰ্কিং কৰি থোৱা আছে গাড়ীখন লৈ যাব লাগে ঘৰত এটা কথা কোৱাই হোৱা নাই মানে অলপ আগত যে মই বজাৰবিলাক কৰি আনিলোঁ আচলতে সেই বজাৰবিলাক মোৰ নহয় মানে ৰাতিৰ কাৰণে আমি যিটো খানা খাম বুলি ক'লোঁ তাৰ কাৰণেহে মানে সেইবিলাক বজাৰ কৰি আনিছিলোঁ একচুৱেলি আমাৰ বজাৰ আগতে কৰি থোৱা আছে বা চব্জি এইবিলাক আগতে বজাৰ কৰি থোৱা আছে কিন্তু মাংস চাংসবিলাক মানে আজি আমাৰ অনা নাই কাৰণটো গম পাই নাই আপোনালোকে মানে আজি হ'ল বৃহস্পতিবাৰ আজি হ'ল থাৰ্ছডে তো মানে আমাৰ ঘৰত মাছ মাংস নচলে আজিৰ দিনটো তাৰ কাৰণে মানে আজি আৰু ইমান বেছি মাছ মাংসৰ সেইবিলাক আয়োজন কৰি থকা নাই তো মই বাহিৰত খাম লগৰ লগত ফ্ৰেণ্ডৰ লগত খাম ঘৰত সেইটো নচলিব ইয়াতে আমি তেলত দিয়া পিঠা বনাই আছোঁ দিয়া পিঠা পূৰা চলি আছে পূৰা ৰেডি হৈ গৈছে আৰু এইফালে আমাৰ পূৰা মালপোৱা বনাই থকা হৈছে মালপোৱা চুৰাৰ লগত ধুনীয়াকৈ মালপোৱা ৰেডি হৈ গৈছে আমাৰ পূৰা চুঙাবিলাক ৰেডি হৈ গ'ল ধুনীয়াকৈ বাঁহৰ চুঙাবিলাক কাটি পূৰা ধুনীয়াকৈ ৰেডি কৰিলোঁ প্ৰায় 18টা আছে আমি ইয়াতে চাউল সোমাই জুই দিব লাগে চুঙাত চাউল ভৰাই থকা হৈছে এইটো বৰা চাউল বনি চাউল কয় এইটো চুঙাত ধুনীয়াকৈ ভৰাই দিছোঁ তো ইফালে পূৰা ৰেডি কৰি ল'লোঁ পিঠা চুঙা ইফালে পূৰা ৰেডি হোৱাৰ লগত এইবিলাক পূৰা জুই দিম এতিয়া আমি ফটাফট পিঠাখিনি পুৰোঁ তো এতিয়া আমি দেখাইছোঁ গোটেই আমাৰ ভাইটি আছে ভাইটিয়ে ধুনীয়াকৈ কেমেৰা চেমেৰা ধৰাৰ কাৰণে অলপ হেল্প কৰিব তো হেপী বিহু কৃষ্ণ ভোগালী বিহু বুলি কেমেৰাটো জ্বলাই নিদিয়া পূৰা ৰেডি হৈ গ'ল এতিয়া চুঙা পিঠা বনাই আছোঁ আৰু চুঙা পিঠা পূৰা ব্যস্ত বিহু বুলি পিঠাখিনি ৰেডি কৰি আপোনালোকক কালি খাই পেলাই ধুনীয়াকৈ চুৰা দৈ আমাৰ অসমীয়াৰ পৰম্পৰা চুঙা পিঠা পুৰা এইটো উৰুকাৰ দিনা উৰুকাৰ ৰাতি চুঙা পিঠা পুৰা ধুনীয়াকৈ ফটাফট পৰি ভেলাঘৰত যাব লাগে যিহেতু আমাৰ পাৰ্টি আছে আজি ধুনীয়া খানা আছে ফাইনেলি মোৰ ঘৰত সকলোবিলাক কাম ৰেডি হৈ গ'ল গোটেইখিনি কাম কৰি দিলোঁ তো চাই থাকিব এতিয়া ডাইৰেক্ট লগ পাই আছোঁ আপোনালোকক গৈ য'ত খানা খাম আমি ফ্ৰেণ্ডৰ লগত তাত গৈ লগ পাই আছোঁ তো ফাইনেলি খানা খোৱা জেগাত আহি পালোঁ এতিয়া পূৰা ফটাফট ইফালে ৰেডি হৈ আছে আমাৰ গোটেইখিনি ৰেডি হৈ আছে মাংস চাংস এইফালে হাঁহ মাংসটো বনালে মোৰ আহি পোৱা যিহেতু অলপ দেৰি হ'ল মানে তো হাঁহ মাংস বনাই পূৰা ৰেডি হ'ল এতিয়া গাহৰি মাংস পুৰি আছোঁ আৰু ইফালে চুঙা আছে বাঁহৰ চুঙাত আমি গাহৰি মাংস বনাই আছোঁ এইফালে আছে গাহৰি পুৰি থকা হৈছে আৰু ইফালে হাঁহৰ মাংসটো অলৰেডি হৈয়ে গ'ল ইফালে পিছত খাব টাইমত দেখাই আছোঁ বাৰু ঢাকি ধোৱা আছে বিলাহীৰ লগত ধনিয়া পাত্তা দি পূৰা ৰেডি হৈ আছে আৰু খাব লাগে চেফ চাটনি বনোৱা চেফ এইটো মজা হৈছে বে কালি খাই থাকা আৰু গৰম পৰ্ক গাহৰি পুৰা নাস্তা এইটো পুৰা ফ্ৰেছ আপোনালোকৰ জিভা পানী পৰিছে নেকি মজাই ফ্ৰেছ খানা পিনা পুৰা ৰেডি হৈ আছে এতিয়া পুৰা ডান্স চলি আছে The next morning. আৰু আজি হ'ল ফ্ৰেছ নেক্সট মৰ্ণিং মানে উৰুকাৰ পিছদিনা মাঘৰ 1 তাৰিখ তো যোৱাকালিতো বহুত বেছি এনজয় কৰিলোঁ বহুত বেছি খানা পিনা খাই লগৰ লগত বহুত বেছি ফূৰ্তি কৰিলোঁ আৰু খোৱাৰ আগত ভিডিঅ' চিডিঅ' কৰি থাকিব পাহৰি গ'লোঁ তো মোৰ লগততো যোৱাকালি খালোঁ মানে উৰুকাৰ দিনা যিহেতু ঘৰত নাখায় বুলি কৈছিলোঁ তো আজি আৰু ঘৰত খাব লাগিব আজি আৰু যোৱাকালি আপোনালোকক দেখাইছিলোঁ নহয় মই চুঙা পিঠা কৰিছোঁ চুঙা পিঠা ব্ৰেকফাষ্টত এতিয়া চুঙা পিঠা হয়তো খাই পাইছেনে নাই নাজানো মানে বহুত ঠাইত অসমৰ বহুত ঠাইত এই পিঠা চুঙাটো নবনায় লগতে মোৰ ৰাতিপুৱাৰ চাহ পূৰা ৰেডি আছে ধুনীয়াকৈ চাহ খাই আছোঁ ইফালে এইটো মালপোৱা আছে চুৰা দি বনোৱা ইফালে নাৰিকলৰ লাড্ডু আৰু এয়া তেলত দিয়া পিঠা আমি শুকান পিঠা বুলি কওঁ এইটো নাৰিকল দিয়া আছে ইয়াত তোমাৰ ৰাতিপুৱা গাখীৰ চাহ নাখাওঁতো পুৱা লাল চাহ এতিয়া ইয়াত খাই ধুনীয়াকৈ
খাই দিওঁ আৰু মালপোৱা এইটো কালি বনোৱা হৈছিল তো খাই আজি টেষ্টটো ঠিক আছে লাগি পুৰা এইটো টাইট হৈ যাব যিহেতু ঠাণ্ডা বতৰ ন এতিয়া ফটাফট এইখিনি খাই পাইছোঁ আপোনালোকক চুঙা পিঠা চুঙা খোৱা টাইমত দৈ দেখাই আছোঁ দৈ ঘৰত বনোৱা দৈ আমাৰ মানে দুটা বনাইছোঁ দৈ ৱাও কেনেকুৱা গোট মাৰি আছে চুৰা আৰু এতিয়া কাটিম সেইটো হৈছে চুঙা পিঠা এইফালে দা এখন লৈছোঁ আৰু এইফালে এইটো মালটো পুৰা দৈ ধুনীয়াকৈ চব মিক্স কৰি লৈছোঁ মিক্স কৰি এতিয়া পিঠা চুঙা খাই আছোঁ আপোনালোকক দেখাই আছোঁ পিঠা চুঙা চুৰা লৈছোঁ দৈ আছে আৰু পিঠা চুঙা এতিয়া ইয়াত টেষ্ট জনাইছোঁ টেষ্ট মজা তো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো আৰু বিশেষ দীঘল নকৰোঁ পিঠা চুঙা খাই ভিডিঅ'টো সমাপ্ত কৰি দিওঁ তো আজি ভিডিঅ'টো ইমানেই আছিল লগ পাম বেলেগ এদিন বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ জয় আই অসম বাই বাই আৰু ৰাতিৰ সাজত ধুনীয়াকৈ এইফালে জুইৰ ওচৰত বহি জহা চাউলৰ ভাত গাহৰি মাংস মাটি দালি আৰু বেলেগ লোৱা নাই এইখিনিয়ে